আজি মই আছো গোলাঘাট চিয়াতলি হয় নে নহয় আৰু মোৰ দৰ্শকসকলক জনাবলৈ বিচাৰিছো যে মোৰ মণিনৱৰ শিক্ষক গীতটি মোতকে বেছি ভালকে দৰ্শকসকলে গাব পাৰে হয় নে নহয় এবাৰ গাই দেখুৱাবনে নাই মানে প্ৰথমে এটা চিঞৰ মাৰক চবে চাওঁ চিঞৰ দিছা দেৱৰীয়া মণিনৱ মোৰেনো লগৰ বোৰে জোকাই নব হে নব অ ভনীজনী কথাটি নেপাহৰো ময়ো জানা হে ভনীয়েকৰ কথা সোধাত উঠি যায় নবখ ভাবে চাগে ভনীতকৈ মই বহাগৰ বতৰ অনুষ্ঠানটো এম এণ্ড ট্ৰেইনিং গোলাঘাটৰ উদ্যোগত আমি আয়োজন কৰিছিলোঁ আৰু তেখেতসকলৰ এম এণ্ড ট্ৰেইনিঙৰ বিষয়ববীয়াসকলো আছে আমি তেখেতসকলক নিমন্ত্ৰণ জনাম তাৰ আগতে মই আমাৰ পাৰ্থ প্ৰতীম দত্ত তেখেতক এখন গামোচাৰে মই মেইলিপক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ
ভিজিকি মনা মালৰ গৰম চোলা ছোৱালীবোৰ ইমান চিঞৰি চিঞৰি চোলা খায় নেকি ছোৱালীবোৰ পৰা নাই দেই মানে গীতটোত এইটোৱে কৈছোঁ যে মাহৰ গৰম জুলাই আৰু মালৰ গৰম চুলাই বা যিকোনো ধৰণৰ মদ খালে এক কলিজাটো শুকাই যাব পাৰে ডেকা থেকে সাৱধান সেইকাৰণে এওঁ ইয়াত যিকোনো ছোৱালীবিলাকক খাই চাগে সেইকাৰণে ইমান চিঞৰিছে নাচিবনে হাজু হাজু ঠিক আছে Notun kuma